UPPL যেনেকা মানে ব্ৰিটিছে শাসন কৰিব লাগিছিল সেই শাসন নীতিটো পোৱা নাই গৰ্জন মোছাহাৰী ডাঙৰে এজন আন্দোলনকাৰী আছিল গতিকে কংগ্ৰেছত থাকি আমি বড়ো জাতিৰ লগত অসমবাসীক আৰু গোটেই ভাৰত দেশক মানে সাৰ্ভিস দিম বুলি মই ভাবি আছো আমি বিটিআৰত কংগ্ৰেছে শাসন কৰিব এই সুবিধাটো পোৱাৰ কাৰণে সাংবাদিকসকলক ধন্যবাদ যাচিছো আজি আমাৰ সভা এইটো হল ব্লক কমিটি ৰিভিউ সভা আৰু এই সভাত মোৰ লগত উপস্থিত আছে কোকৰাঝাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ সদস্য হিচাপে এক্স সাধাৰণ সম্পাদক বিমল মণ্ডল ডাঙৰীয়া এক্স ভাইস প্ৰেসিডেন্ট ডিসিসি প্ৰেমচন্দ ঝা স্পেশাল ইনভাইটি অফ দিস কোঅৰ্ডিনেশ্যন কমিটি গানী ডাঙৰীয়া প্ৰাঞ্জিত বসুমতাৰী আক্লিমা ডাঙৰীয়ানী বাইদেউ হেলেনা মুৰ্মু ডাঙৰীয়ানী ষ্টেলা নাৰ্জাৰী ডাঙৰীয়ানী ৰাজু মাৰাক ডাঙৰীয়ানী আৰু উপস্থিত সাংবাদিকসকল আজি আমি অতি আনন্দ এইটোৰ কাৰণে আনন্দ যে কংগ্ৰেছ আকৌ শক্তিশালী হ'বলৈ গৈ আছে বহু বছৰ আমি তৰুণ গগৈ ডাঙৰীয়া দেৱ যেতিয়া নাকি মুখ্যমন্ত্ৰী আছিল 15 বছৰ বড়ো জাতিৰ আন্দোলনৰ সেন্টিমেন্টটো চাই পেলাই বড়ো জাতিৰ দাবী দাবাৰ সেন্টিমেন্টটো চাই পেলাই যদিও আমাৰ প্ৰত্যেক ডিস্ট্ৰিক্টতে কংগ্ৰেছৰ উপস্থিত আছিল ডিস্ট্ৰিক্ট আছে ব্লক আছে প্ৰাইমাৰী আছে তথাপিও কংগ্ৰেছে এই ব্ৰিটিছৰ শাসনৰ লগত আমি ইন্টাৰফিয়াৰ কৰা নাছিল অৰ্থাৎ আমাৰ এপিচিচিয়ে বা তৰুণ গগৈ ডাঙৰীয়া দেৱে ইমান বুজনি ইমান আণ্ডাৰষ্টেণ্ডিং যে আজিৰ দিনত ব্ৰিটিছি বাকি সকলে আন্দোলনৰ এখন সেন্টিমেন্ট আছে গতিকে আমি কংগ্ৰেছটো ব্ৰিটিছি শাসনত কোনো ইন্টাৰফিয়াৰ নকৰিম কিন্তু আজিৰ দিনত কি চালে যে ইমান সুবিধা দিয়াৰ পাছত বিপিএবে অৰ্থাৎ হাগ্ৰামা ডাঙৰীয়াই কংগ্ৰেছৰ কথাটো বাদি দিয়ক নিজৰ স্থায়ীটো টেকেট বাছি ৰাখিব নোৱাৰিলে আৰু ইয়াৰ লগত আন্দোলনকাৰী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সুবিধা দিছিল আজি টেকেট ডাঙৰীয়াই ব্ৰিটিছৰ CM হয় কিন্তু আজিৰ দিনত কি হ'ল UPPL যেনেকা মানে ব্ৰিটিছে শাসন কৰিব লাগিছিল সেই শাসন নীতিটো পোৱা নাই টেকেট মানে বিজেপিত হাতত সমজাই দিলে সেই গতিকে আজি উপায় নাই গৰ্জন মোছাহাৰী ডাঙৰে এজন আন্দোলনকাৰী আছিল কিন্তু তেখেতৰ উইকনেছ তেখেতৰ দুৰ্বলতা জাতিবাদীৰ সেন্টিমেন্ট একেবাৰে নাইকিয়া হৈ গৈছে সেই গতিকে মই কি ভাবিল তেনেহ'লে বিজেপিটো এনেকুৱা এটা পলিটিক্যাল পাৰ্টি নহয় যি পলিটিক্যাল পাৰ্টিটো খালি পাৰ্টি সেন্ট্ৰিক এইটো ডেমক্ৰেটিক সেন্ট্ৰিক বা নীতিৰ সেন্ট্ৰিক নহয় এই গতিকে আমি চিন্তা কৰিলোঁ যে কংগ্ৰেছত থাকি পেলাই কংগ্ৰেছ মানে ভাৰতক স্বাধীন কৰাইছে এই গতিকে কংগ্ৰেছত থাকি আমি বড়ো জাতিৰ লগত অসমবাসীক আৰু গোটেই ভাৰত দেশক মানে সাৰ্ভিস দিম বুলি মই ভাবি আজি এই পদক্ষেপটো লোৱা হৈছে আজি আমি খুব ভাল পাইছোঁ যে আজি প্ৰথম আগন্তুক দিনত অকল মানে এই 24ৰ কথা নহয় 2025ত আমি বিটিআৰত কংগ্ৰেছে শাসন কৰিব ইনভাইট কৰিছোঁ যে আপুনি বিজেপি ঠেক দি UPPL ঠেক দি BPF ঠেক দি দলে বলে কংগ্ৰেছে যোগদান কৰক আৰু আমি এই বদলেনত শান্তি মিলা প্ৰীতি আৰু উন্নতিটো আনিম আৰু অসমখনক আকৌ কংগ্ৰেছত ঘূৰি তুলিম এইটো মানে আশা ৰাখি আমি আগবাঢ়ি আছে কংগ্ৰেছ আকৌ শক্তিশালী হ'বলৈ গৈ আছে ইয়াৰ লগত আন্দোলনকাৰী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সুবিধা দিছিল আজি টেকেট ডাঙৰীয়াই ব্ৰিটিছৰ CM হয় কিন্তু আজিৰ দিনত কি হ'ল UPPL যেনেকা মানে ব্ৰিটিছে শাসন কৰিব লাগিছিল সেই শাসন নীতিটো পোৱা নাই গৰ্জন মোছাহাৰী ডাঙৰে এজন আন্দোলনকাৰী আছিল কিন্তু তেখেতৰ উইকনেছ তেখেতৰ দুৰ্বলতা জাতিবাদীৰ সেন্টিমেন্ট একেবাৰে নাইকিয়া হৈ গৈছে এই গতিকে কংগ্ৰেছত থাকি আমি বড়ো জাতিৰ লগত অসমবাসীক আৰু গোটেই ভাৰত দেশক মানে সাৰ্ভিস দিম বুলি মই ভাবি আজি এই গতিকে অহা দিনত মই আজি আপোনাৰ মাধ্যমে দ্বাৰে আমাৰ বড়োলেণ্ডবাসীক মানে অনুৰোধ কৰিছোঁ ইনভাইট কৰিছোঁ যে আপুনি বিজেপি ঠেক দি UPPL ঠেক দি BPF ঠেক দি দলে বলে কংগ্ৰেছে যোগদান কৰক আৰু আমি এই বদলেনত শান্তি মিলা প্ৰীতি আৰু উন্নতিটো আনিম আৰু অসমখনক আকৌ কংগ্ৰেছত ঘূৰি তুলিম এইটো মানে আশা ৰাখি আমি আগবাঢ়ি আছে
দায়িত্ব হিচাপে ইতিমধ্যে পেনেল লিষ্টত ৰাখিছে আমি হাউচত কনচেনচাছ লোৱা নাই গতিকে আমি এইটো ক'ব নোৱাৰিব নিশ্চয় আধা ঘণ্টা বা 1 ঘণ্টাৰ পাছত কমিটিত কোন আছে এইটো ক'বলৈ পাৰিব আমাৰ মাজত আছে মেক্সিমাম UPPL আৰু BPFৰ মানুহবিলাক আজি যোগদান আছে আৰু তেখেতসকলে পদবী হিচাপে গ্ৰহণ ল'ব ভৱিষ্যত লোকসভা কাৰণে আমি কংগ্ৰেছটো অলৰেডি সাজু এই গতিকে আমি এইটো ব্লক কমিটিটো গঠন কৰি আছে ব্লক কমিটি গঠন হোৱাৰ লগে লগে প্ৰাইমাৰীটো হ'ব আমি আৰু এইটোৱে এটা মানে ছিগনেল দি আছে যে আজিৰ বিকল্পটো কংগ্ৰেছে ৰাইজৰ ৰাজা সকলোৱে বিচাৰি আছে বহুত মানুহে কংগ্ৰেছত আহিবলৈ কথা দি আছে এই গতিকে 24ত কংগ্ৰেছতকৈ ভাল আৰু কোনোবা পলিটিকেল পাৰ্টি নাথাকিব যেন মই লাগিছে কেতিয়াবা BJP BPF যাব BPF BJP যাব আৰু BJP আজি সাহসকাৰী দল গতিকে মানুহবিলাক যাব কিন্তু এই গোটেইখিনি এৰি আজি UPPL সাহস দল UPPL মানুহবিলাক আমাৰ লগত আহি আছে আৰু BPF আজি নিজৰ এলায়েন্স পাৰ্টি ক'বলৈ গ'লে আজি BPFতো সাহস দলে তেখেত এলায়েন্স হৈছে BJPৰ লগত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি আৰু BPF এৰি পেলাই কংগ্ৰেছত অহা মানে কি ইয়াৰ লক্ষণে মানে এইটো কৈ আছে যে তেখেত আজি BJPৰ প্ৰতি আশা নাই আৰু UPPLৰ প্ৰতি আশা নাই সকলোৱে নিৰাশাই গতিকে কংগ্ৰেছৰ আখলি লৈছে আৰু আমি আশাবাদী আগন্তুক দিনত অকল মানে এই 24ৰ কথা নহয় 2025ত আমি BTRত কংগ্ৰেছে শাসন কৰিব